हेलो एवरीवन সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো এটা বিৰাটেই সুস্বাদু আৰু সিম্পল ৰেচিপি, হেতু হৈছে দৈ পটল, যিটো মই বনাইছো মোৰ নিজৰ ষ্টাইলত। কম মছলাযুক্ত আৰু অতি সহজতে বনাবলৈ পৰা ৰেচিপিটো বলক তেন্তে আৰম্ভ কৰো। ইয়াৰ বাবে মই লৈছো পটল 6টা, 1 কাপ তিয়াই থোৱা সৰিয়হৰ পেষ্ট লৈ লৈছো। এটা পকা বিলাহী মই এনেদৰে পেষ্ট বনাই ললো আৰু তাৰ লগতে লৈ লৈছো 2 চামুচ আদা নহৰু খুন্দা আৰু আছে এয়া 1 কাপ দৈ। লগত মই লৈছো 2টা মিডিয়াম সাইজৰ পিয়াজ কাটি লোৱা। মই গুটি কেইটা পটল ভালদৰে গুছাই ধুই ললো আৰু এয়া চাওক পটল কেইটাৰ মাছ ভাগটো মই এনেদৰে 3টাকৈ দীঘল দীঘল কাট লগাই দিছো আৰু এটো কৰিলে ভিতৰত ধুনিয়াকৈ তেল মছলা যিখিনি আছে গুটেই সুমাই, সেইভাবে মই এনেকুৱা কৰিলো আৰু এতিয়া হালধি আৰু নিমখ দি মই গুটেইখিনি মেৰিনেট কৰি লৈছো। ঠিক এনেদৰে ভালদৰে খানি ললো আৰু এতিয়া এখন পেন লৈছো আৰু ইয়াতে মই অকমান তেল দিলো, 1 টেবুলস্পুন মান হ'ব। এতিয়া মই এটাকৈ গুটেইকেইটা পটল দি দিছো আৰু মই ভালদৰে ফ্ৰাই কৰি লম। জুইটো মই মিডিয়াম লো ফ্লেমত ৰাখিছো। পটল কেইটাৰ এটা ফাল মই 5 মিনিটৰ কাৰণে সিজাই ললো আৰু এতিয়া আনটো ফালে এনেদৰে গুটেই কেইটা ধুনিয়াকৈ লুটিয়াই ললো আৰু তাৰ পিছত আকৌ ঠিক একেই প্ৰসেছতে মই লুটিয়াই লম। পটল ফ্ৰাই কৰাটোনো কি আৰু সকলোৱে জানে। এয়া মোৰ পটল ফ্ৰাই কৰা হৈয়ে গৈছে। এতিয়া মই এই গুটেইখিনি উলিয়াই লম। পটল কেইটা উঠোৱাৰ পাছত এতিয়া মই এখন কেৰাহী পাতি ললো আৰু ইয়াতে দিছো 1 টেবুলস্পুন তেল আৰু তেলখিনি গৰম হোৱাত ইয়াতে যোগ কৰি দিলো 2টা শুকান জলকীয়া আৰু এটো অকমান ৰঙচুৱা হোৱালৈ ভাজি লম। তাৰ পিছতে ইয়াতে মই কাটি থোৱা পিয়াজখিনি যোগ কৰি দিলো আৰু এনেদৰে লৰাই লৈছো। অকমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম, খুব বেছি ভাজিব দৰকাৰ নাই। এনেদৰে মই পিয়াজখিনি অলপ সময় লৰাই আছো। ইয়াৰ যেটো কেঁচা ভাব সেইখিনি নোহোৱা হোৱাৰ পাছতে ইয়াত মই যিখিনি আদা নহৰুৰ মই পেষ্ট বনাই লৈছিলো সেইখিনিও যোগ কৰি দিলো আৰু এতিয়া স্মেলটো গুছালৈকে এনেদৰে মই 2-3 মিনিট মান সময় লৰাই ভালদৰে ভাজি লম। এইখিনি মোৰ ভজা হৈ গৈছে। ইয়াতে মই যোগ কৰি দিছো এতিয়া যিখিনি বিলাহী পেষ্ট বনাই লৈছিলো এইখিনিও ইয়াতে দি দিলো আৰু এইখিনিও ভালদৰে ভাজিব লাগিব। এতিয়া মই ইয়াত দি দিছো 1 চামুচ নিমখ আৰু তাৰ লগতে 1 চামুচ হালধি আৰু মই দিছো কাশ্মীৰী লাল মিৰ্চ 1 চামুচ। এটো মই কালাৰৰ কাৰণে দিছো, বেছি জ্বলা নাই ক'ব পাৰি। আৰু লগতে দিছো ধনিয়া পাউডাৰ 1/2 টিস্পুন আৰু দিছো অকমান চেনিটো অপচনেল হয়, মোৰ অকমান মিঠা ভাবটো ভাল লাগে সেইকাৰণে মই দিলো। আৰু এতিয়া এই গুটেই মছলাখিনি ভালদৰে ভাজি লম। তেলখিনি সেপাৰেট হোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব। ইয়াৰ যেটো কেঁচা স্মেল থাকে সেইটো থাকি গলে ভাল নালাগে খাবলৈ, গতিকে এইখিনি ভালদৰে ভাজি ল'ব আৰু তাৰ পিছতে মই ইয়াতে যোগ কৰি দিছো যিখিনি সৰিয়হৰ পেষ্ট বনাই লৈছিলো আৰু তাৰ পিছত সেই বাটিটোকে মই পানী অকমান দি আউখালি লৈ ইয়াতে পুনৰবাৰ ঢালি দিলো আৰু সৰিয়হৰ পেষ্ট বনাওতে আপোনালোকে যেতিয়া তিয়াই থয় তেতিয়া অকমান নিমখ দি তিয়াই থব। ইয়াৰ যেটো এটা তিতা ভাব থাকে সেইটো একেবাৰে দূৰ হৈ যায়। এতিয়া মই এইখিনি অলপ সময় এনেদৰে লৰাই ভাজি লম। এয়া লাহে লাহে উতল আহিবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া মই ঢাকনি এখনেৰে ঢাকি লৈছো। ঢাকনিখন পুনৰ মই দাঙি ললো। এয়া চাওক ওপৰত ধুনিয়াকৈ তেল বিৰিঙি উঠিছে, মানে আমাৰ মছলাখিনি ভালদৰে ভাজ খাইছে। এতিয়া মই ইয়াত দি দিম দৈখিনি আৰু ইয়াতে এটা কথা মন কৰিব যে মই হাই ফ্লেমত থৈছো জুইটো আৰু এতিয়া কন্টিনিউয়াছলি আমি লৰাই থাকিব লাগিব, নহলে কি হয় দৈখিনি ফাটি যায় আৰু সবজিখিনি খাবলৈ বিৰাটেই বেয়া লাগিব। গতিকে কন্টিনিউয়াছলি দৈখিনি ধুনিয়াকৈ এতিয়া লৰাই থাকিব লাগিব আৰু তাৰ পিছতে মই ইয়াত যোগ কৰি দিছো পটলখিনি যোগ কৰি এনেদৰে অকমান লৰাই লম আৰু তাৰ পিছতে মই ঢাকনিখন ঢাকি সিজিবলৈ দিম।
5 পৰা 6 মিনিট সময় সিজিবলৈ দিয়াৰ পাছত মই পুনৰ ঢাকনিখন দাঙি ল'লোঁ আৰু এনেদৰে মই গোটেইখিনি গ্ৰেভি এবাৰ লৰাই লৈছোঁ। মই বহুত বেছি পনীয়া কৰা নাই, আপোনালোকে নিজৰ ৰিকুৱাৰমেণ্ট মতে কিমানখিনি পনীয়া বা ডাঠ কৰে সেইটো চাই ল'ব। আৰু এবাৰ ভালদৰে গোটেই নিমখ আৰু মছলাখিনি চেক কৰি লৈছোঁ। সকলোখিনি ঠিকেই থকাৰ পাছত এতিয়া আমাৰ গ্ৰেভিখিনি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰিম আৰু অকণমান সময় ৰেষ্ট কৰিবলৈ দিম। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিৰাটেই ইজি ৰেচিপি হয়, প্লিজ সকলোৱে এবাৰ ট্ৰাই কৰিব।